নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই আমাৰ লখিমপুৰ জিলাৰ এখন গাঁৱৰ কথা ক'বলৈ ওলাইছোঁ, যিখন গাঁৱত নেকি আজি প্ৰায় 100 বছৰৰ পুৰণি এটা পৰম্পৰা উদযাপন কৰি আছে। গতিকে সেই 100 বছৰীয়া পুৰণি পৰম্পৰাটো উদযাপন কৰি থকাৰ এটা মই আজি আপোনাৰ মোৰ ইউটিউব চেনেল CH ব্লগৰ যোগেদি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। আৰু সকলোলৈকে মোৰ ইউটিউব চেনেলৰ জৰিয়তে মই আপোনালোকক তথা অসমবাসী সমূহ ৰাইজক মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। গতিকে আপোনালোকে ব'লক এতিয়া ভিডিঅ'টো চাই থাকক। এয়া আমাৰ নাৰায়ণপুৰৰ এখন ইতিহাস প্ৰসিদ্ধ গাঁও। আমাৰ এইটো পূৰ্বৰ পৰা এতিয়া প্ৰায় 100 বছৰৰ ওপৰত হৈ গ'ল। আমাৰ পূৰ্বৰ পৰা আমাৰ মানুহৰ বিহুৰ দিনাখন বোকা ধেমালি খেলা এটা পৰম্পৰা আছে। সকলো যুৱক যুৱতী একগোট হৈ পেলাই একেবাৰে ডাঙৰ বুঢ়াৰ পৰা বুঢ়ীলৈকে। গতিকে সকলোৱে চাই থাকিব ভিডিঅ'টো। আৰু বহুতখিনি আছে পৰম্পৰা ৰক্ষা কৰি সকলোৱে বোকা ধেমালিয়ে হওক বা হালধি তেনেকুৱা ৰং বিৰঙেই হওক কৰি পেলাই মানে আমাৰ আজি দিনটো আগবেলাটো আমাৰ এনেকৈ ফূৰ্তি কৰি পেলাই সকলোৱে আজি দিনটো উপভোগ কৰে। এয়া দেখিছে দুজন অট'মেটিক ধুনীয়াকৈ দুজন ল'ৰা এয়া ওলাই আহিছে। এওঁলোকক এয়া লগাব, এতিয়া বোকা সানিব হা। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, কিমান ধুনীয়াকৈ বোকা সানিব এতিয়া আপোনালোকে দেখিবলৈ পাব। এয়া পানী ধুনীয়াকৈ ইয়াত দি পেলাই এয়া ব্যৱহাৰ কৰি আছে, ধুনীয়াকৈ বোকা একদম ধুনীয়াকৈ বোকা ব্যৱহাৰ কৰি আছে। এনেকৈ আমাৰ 100 বছৰীয়া পৰম্পৰা বৰ্তমান ৰক্ষা কৰি আহিছে সকলো যুৱক যুৱতী গোট খাই, বুঢ়া বুঢ়ী গোট খাই। গতিকে ভিডিঅ'টোত আৰু দেখিব, সম্পূৰ্ণৰূপে ভিডিঅ'টো চাবলৈ আপোনালোকে অপেক্ষা কৰক। বল বল বলা মন্দিৰ ভিতৰত সোমাই আছে নি? বৰশীলৈ গ'ল। আজি বৰশীলৈ যোৱাটো কেইটামানৰ পৰম্পৰা বাৰু। মই আগতে কৈছোঁ ইতিমধ্যে এনেকৈ ৰাইডিঙে 100 বছৰীয়া পৰম্পৰা পালন কৰি আহিছে সকলোৱে। গতিকে গৃহস্থক বিচাৰিছে, এতিয়া গৃহস্থক উলিয়াই আনিবলৈ কাৰণে এয়া বিহু নাম জুৰি আছে। সমূহ গাঁৱৰ মানে বুঢ়ীৰ পৰা ধৰি গাভৰু বোৱাৰীৰ পৰা ধৰি সকলো একত্ৰিত হৈ পেলাই এয়া বিহু মাৰি আছে। ইতিমধ্যে এয়া গৃহস্থ ঘৰ, এয়া গৃহস্থ ঘৰ মানে মানুহ ওলাই আহিবৰ কাৰণে এয়া বিহু নাম জুৰি আছে। ইতিমধ্যে গৃহস্থ ওলাই আহিছে, বৰ্তমান বঁটা উলিয়াই আহিছে, বঁটা লৈ অহা দেখিছোঁ।
এয়া নতুন বোৱাৰী গৃহস্থ ঘৰ ইয়াত সেৱা কৰিছে, এয়া দেখা পাইছে। সেৱা কৰোঁতে এয়া বোকাৰ পৰম্পৰা আৰম্ভ কৰিছে। চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু নতুনত্ব দেখিবলৈ পাব। এয়া সকলোৱে এয়া ফূৰ্তি কৰা দেখা গৈছে। 100 বছৰীয়া পৰম্পৰা মই কৈয়ে আছোঁ, গতিকে সকলো দেখাই মানে মিলি পেলাই ফূৰ্তি কৰি আছে। এনেকৈ আজি আমাৰ মানুহৰ বিহু দিনা প্ৰায় আগবেলাটো এনেকৈ ফূৰ্তি ফাৰ্তা কৰোঁতে আমাৰ মানুহৰ বিহু পালনটো এনেকৈ কৰা হয়। গতিকে ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰিছোঁ। সকলোৱে ভিডিঅ'টো ভাল পালে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।